দিনৰ 11 বজাত ফলাফল লাভ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে। আজি অফিচিয়েলি ঘোষণা কৰিবলৈ বিচাৰিছোঁ অহা 25 মে ৰাতিপুৱা 9 বজাত ৱেবছাইট যোগে ৰিজাল্ট জানিব পাৰিব। নমস্কাৰ, এই মুহূৰ্তত জনাইছো 2022 বৰ্ষৰ মেট্ৰিক ছাত্ৰ ছাত্ৰীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। 25 মেত ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। দিনৰ 11 বজাতে লাভ কৰিব মেট্ৰিক পৰীক্ষাৰ ফলাফল। আজি এইটো ভিডিঅ'ৰ জৰিয়তে এটা ভাইৰেল ভিডিঅ'ৰ বিষয়ে জনাম ছাত্ৰ ছাত্ৰীসকলক। আচলতে এই ভাইৰেল ভিডিঅ'টো সঁচা নে মিছা আজি এইটো ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক জনাম। গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগেৰে চাই থাকিবা। আৰু আমাৰ চেনেলটোত যদি তোমালোকে নতুনকৈ আহিছা তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেধৰণৰ নিত্য সদায় ভিডিঅ'সমূহ পাই থাকিবলৈ। আহা আমি দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দিনৰ 11 বজাত ফলাফল লাভ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে। ছাত্ৰ ছাত্ৰীসকল, ভাইৰেল ভিডিঅ'টোত কোৱা হৈছে যে দিনৰ 11 বজাত গণনা হ'ব মেট্ৰিকৰ ফলাফল। সেবাৰ 10টাকৈ ৱেবছাইটত 9 বজাত উপলব্ধ হ'ব ৰিজাল্ট। লগতে কোৱা হৈছে যে সেবাৰ 10টাকৈ ৱেবছাইটত 9 বজাৰ পৰাই লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিকৰ ৰিজাল্ট। ইয়াৰ উপৰিও ফলাফলৰ দিনাই মাৰ্কশ্বিট লাভ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে। আৰু লগতে ভিডিঅ'টোত কোৱা হৈছে যে ফলাফলৰ দিনাই মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব মাৰ্কশ্বিট। হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দেখিবলৈ পাইছা যে এইটোৱে আছিল সেই ভাইৰেল ভিডিঅ' যিটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত চাঞ্চল্যকৰ সৃষ্টি হৈছে। আচলতে এই ভিডিঅ'টো আছিল 2018-2019 বৰ্ষৰ, যাৰ পিছত আগতে আছিল মেট্ৰিক পৰীক্ষাৰ ফলাফল মে মাহতে দিয়া হৈছিল 25 মেত। সেই ভিডিঅ'টো এতিয়া ভাইৰেল হৈ আছে। এতিয়া সেই ভিডিঅ'টোৰ ক্লিপ ছাত্ৰ ছাত্ৰীসকলে ব্যৱহাৰ কৰি ভাবি আছে যে 25 মেচে এইবছৰো সঁচাকৈয়ে দিয়া হ'ব নেকি মেট্ৰিকৰ ফলাফল। কিন্তু এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যে কোন তাৰিখে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল দিব। কিন্তু ঘোষণা এটাই কৰিছে যে মে মাহতে পাব ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিকৰ ফলাফল। গতিকে আমি পৰৱৰ্তী আপডেটত জনাম যে কেতিয়া মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব আপডেট অহাৰ লগে লগে।